মুম্বাইত মত, মহাৰাষ্ট্ৰত মত, মাদ্ৰাজত মত, মাৰ্ঘেৰিটাত মত, মাকুমত মত, মাইথঙত মত, মহাদেৱপুৰতো মত। মুঠতে মদেই মত, মহান মহান মানুহবোৰৰ মুখত মত। নমস্কাৰ বন্ধুসকল, আজি এজন বিশেষ ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিব ওলাইছোঁ আৰু সেই বিশেষ ব্যক্তিজন হৈছে এইফালে। আৰু এই কাৰণেই বিশেষ ব্যক্তি বুলি কৈছোঁ যে এখেতে নিজৰ ধনেৰে, নিজৰ কষ্ট উপাৰ্জিত ধনেৰে এখন দলং নিৰ্মাণ কৰিছে এটা ৰাজহুৱা পথত। আৰু এখেতে এই দলংখনৰ উপৰিও এটা ৰাস্তা নিৰ্মাণ কৰি উলিয়াইছে, মাটি তুলিছে। আৰু প্ৰথমে এখেতৰ পৰা আমি পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম ভুৱন মৰাণ। মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এই কাকপথাৰ ব্লকৰ বিয়াখুন্দান গাঁৱৰ নিবাসী। এইটোৱে হ'ল মোৰ পৰিচয়। হয়, আপোনাৰ মনলৈ ধাৰণাটো কেনেকৈ আহিল যে ইয়াত এখন দলং মই অকলেই নিৰ্মাণ কৰোঁ বুলি? ধাৰণাটো ধৰক এতিয়া এইটো ৰাস্তাইদি বহুত ৰাইজ অহা যোৱা কৰে আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাক প্ৰায় শ্বৰ্টকাট হিচাপে এইটো ৰাস্তাদিকে যায়। এইটো এটা বিশেষ ৰাজহুৱা পথেই হয়। তো চাই থাকোঁ মই, দেখিবলৈ বাৰিষা দিনত বহুত অসুবিধা হয়। ল'ৰা ছোৱালীবিলাক বোকাই লুটি পুটি হয়, কিবা কিবি পিছলি পৰে। গতিকে ইয়াত দলঙো নাই, সৰু কালভাৰ এটি আছিলে, তাই গাড়ী এখন ঠেলা এখন নাযায়। তাকে কি কৰিম, মনতে ভাবিলোঁ দলং এখন এতিয়াতো চৰকাৰৰ বা ৰাইজৰ চকুত পৰা নাই। গতিকে ভাবিলোঁ তেওঁলোকৰ সুবিধা হ'ব। তেনেকৈ এটা ভাবি কেনে মই এই দলংখন নিজৰ উপাৰ্জিত পইচাৰে নিৰ্মাণ কৰিবলৈ সাজু হ'বলৈ সক্ষম। আৰু ইয়াত মিস্ত্ৰী হিচাপে আন কাৰোবাক লগাইছিল নে নিজেই কাম কৰিছিল? মিস্ত্ৰী হিচাপে তেনেকৈ কাকো লগোৱা নাই, চব মই নিজে কৰিলোঁ। এই কাৰো ওচৰতে কোনেও সহায়ো অকণমান আগবঢ়াই দিয়া নাই, চব নিজে কৰিলোঁ। সম্পূৰ্ণ নিজৰ টকাৰে আৰু নিজৰ কষ্ট কৰি শ্ৰম কৰি এই দলংখন নিৰ্মাণ কৰিছে। হয়, এই ৰাস্তাটো নিশ্চয় আপুনিয়ে মাটি তুলিছে? হয়, এই ৰাস্তাটো মই নিজে তুলিলোঁ। হয়, যাতায়াতৰ সুবিধা হয়। এয়া হৈছে দুটা ৰাস্তা সংযোগ কৰি এই দলংখন নিৰ্মাণ কৰিছে। আৰু ইয়াৰ উপৰিও কি কি কামৰ সৈতে আপুনি জড়িত? মই তেনেকৈ বিশেষ কাম বুলি মইতো অশিক্ষিত মানুহ, তেনেকৈ বিশেষ কামৰ জড়িত মানুহ, খেতি বাতিহে কৰোঁ। আৰু আগতে অলপ সৰু সুৰা কাম কৰিছোঁ, হাজিৰা মাজিৰা কৰিছোঁ, তাৰ ধৰণেৰে মই এই পুলটো বনোৱা। আৰু ইয়াৰ উপৰিও কিবা লিখা মেলা কামত জড়িত আছে নেকি? তেনেকৈ হয়, মই মাজে মাজে শিকিছোঁ আৰু জানো বুলি নহয়, বা এজন সাহিত্যিকৰ নোমডালো হ'ব পৰা নাই মই আজিলৈকে। হয়, কিন্তু মই চেষ্টা কৰিছোঁ। এটা বৰ্ণই গল্প লিখিবলৈ চেষ্টা কৰিছোঁ। এটা বৰ্ণ ধৰক ক, ম, গ এনেকুৱাকৈ? হয়, হয়, যেনে কেটেম কানিয়া কাহিনী। শব্দটোৰ প্ৰতি গোটেই কাহিনীটো এটা প্ৰথম আখৰটো এটা বহোৱা হয় তাকে হৈ উঠিব। যেনেকৈ যিকোনো এটা আপুনি দৰ্শকৰ আগত শুনাওকচোন। ধৰক ম আখৰটোৰে আৰম্ভণি হোৱা। হয়, হয়, তেতিয়াহ'লে মই যাম। মদাহী মানিক বুলি এটা গল্প লিখিছিলোঁ, আৰু বহুত লিখা আছে, কিন্তু প্ৰথম সেইটোৱে লিখিছিলোঁ, সেইটো বিষয়ে ক'ম আৰু। মদাহী মানিক মৰিল গল্পটোৰ নাম। তো ম বৰ্ণই লিখা। ম মানে মদ, ম মানে মানুহ, ম মানে মোহিনী। মদৰ মহলে মানুহবোৰ মোহিছে মহন্তৰ মন। মুম্বাইত মত, মহাৰাষ্ট্ৰত মত, মাদ্ৰাজত মত, মাৰ্ঘেৰিটাত মত, মাকুমত মত, মাইথঙত মত, মহাদেৱপুৰতো মত। মুঠতে মদেই মত, মহান মহান মানুহবোৰৰ মুখত মত। মহন্ত মানুহৰ মুখত মত, মান্যবৰ মুখ্যমন্ত্ৰীৰ মুখতো মত। মুঠতে মানুহবোৰ মতছে মতলব। তেনেকৈ আপোনাৰ আগত দুষাৰিমান কৈ দিলোঁ। গোটেই গল্পটো অলপ টান হৈছে। আচলতে বহুতখিনি প্ৰতিভা আছে বুলি ক'ব লাগিব। এনেকুৱা ধৰণে এটা কাহিনী বনাবলৈ যথেষ্ট এটা আখৰে গোটেই শব্দবিলাকে এটা প্ৰথম আখৰটো একেই মৰে যেতিয়া আপুনি যিটো গালে খুব ভাল লাগিলে। তেনেকুৱা কেইবাটাও গল্প লিখিছোঁ মই। ব বৰ্ণই লিখিছোঁ, যেনেকৈ বন্ধুৱে বিপৰীত এটা লিখিছিলোঁ, আৰু বিনন্দ বিতান্ত বুলি এটা লিখিছিলোঁ, প্ৰেমত কৰি পস্তালে পদুনে বুলি এটা লিখিছিলোঁ। তেনেকুৱা ধৰণে এইবিলাক লিখিছোঁ। আৰু মই প্ৰেমত কৰি পস্তালে বুলি কোৱাটো অকণমান শুনাই দিবচোন। এইফালে পাটকাই পৰ্বতৰ পশ্চিম পাৰত প্ৰবীণৰ প্ৰবীণৰ পত্নী 5টি পুত্ৰ, 5 প্ৰবীণ পৰিশ্ৰমী,
মানে পাহৰি গৈছোঁ অলপ অলপ। আগতে লিখা যিহেতু আগতে লিখা হয়। প্ৰবীণ পৰিশ্ৰমী প্ৰবীণৰ পৰিশ্ৰম প্ৰধান পাইপ ফুটাত পৰিশ্ৰম। পাইপ ফুটা পৰিশ্ৰমৰ পইচাৰে প্ৰবীণে পৰিয়ালটো পুহিছিল পৰিপাটিকৈ। আৰু 5টা পুত্ৰ আখৰে তেনেকুৱা ধৰণৰ কাহিনী আছে। মানে এইটো গল্পটো মই মাতি দিয়াটো অলপ অসুবিধা হৈছে। আখৰে মানে হেৰি গোটেই মানে কাহিনীটোত যিবিলাক শব্দ আছে আখৰেই মানে আৰম্ভণি হৈছে। এনেকুৱা ধৰণৰ বহুতো গল্প এই দদাইদেউজনে লিখিছে আৰু প্ৰকাশো পাইছে নিশ্চয়। প্ৰকাশ হৈছে ধৰক এই মাকুমত প্ৰকাশ কৰিছোঁ, এই নৱজ্যোতিত কৰিছোঁ, বিয়াখনজানতো কৰিছোঁ। হয় হয়। আৰু মানে এইটো কি বাৰেকুৰি ফালেও কৰিছোঁ। তেনেকুৱা ধৰণৰ এটা এটা বৰ্ণৰ এটা এটা গল্প মই লিখিবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে মই জব কৰিবলৈ বিচৰা নাই। হয় হয়। মই এজন সাহিত্যিক অনুদালো হ'ব পৰা নাই। মই আগতে কৈছোঁ বাৰু, তো শিকিছোঁহে। ক'ৰবাত ভুল ভ্ৰান্তি হ'লে আপোনালোকে দেখুৱাই দিব লাগিব, এনেকৈ বুলিহে আপোনালোকক কৈছোঁ। নিশ্চয়। কেতিয়াবা গান এটা দুটা লিখোঁ, কবিতা এটা দুটা লিখোঁ, মানে শিকিছোঁ, লিখিছোঁ নহয়, লিখোঁ নহয়। গান অকণমান মানে হেৰি গুণগুণাই দিব পাৰিব নেকি? হয়, অকণমান আৰু থুলমূলীয়াকৈ অকণমান কৈ দিব পাৰিম আৰু। তেনেকৈ মই মাতটো ইমান ভাল নহয়, তথাপিও লিখাহে অভ্যাস মোৰ। হয় হয়, অকণমান গুণগুণাই দিব বলি এটা। তৰে বহু মন পৃথিৱী যে কেখন, আমেৰিকাই বিচাৰিছিল আফগানৰে লাডেনক, পাকিস্তানে বিচাৰিছে ভাৰতৰে কাশ্মীৰক, ঐ বড়োৱে বোলে জানানে আমাক লাগে বড়োলেণ্ড। তেনেকুৱা ধৰণে আৰু পাতেডোখৰ মানে স্বৰচিত গান বুলি ক'ব লাগিব। হয় হয়, আপুনি বহুতো মানে কৰ্মৰ সৈতে জড়িত, লগতে সাহিত্যৰ সৈতেও জড়িত। আপোনালৈ আমাৰ চেনেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আগবাঢ়ি যাওক, এনেকুৱা ধৰণৰ মানে সমাজৰ উন্নতিৰ হকে কৰ্মবিলাক কৰি তাকে কামনা কৰিছোঁ। আৰু এই যে আপুনি দলংখন মানে নামাকৰণ কৰিছে ৰিম সেতু বুলি, এই নামটো মানে ক'ৰ পৰা মানে আপুনি দিছে, কি কাৰণে মানে এই ৰিম সেতুটো দিছে? হয় হয়, এই নামটো হৈছে মোৰ কন্যা একেবাৰে সৰু সন্তানটো, এইটো কাৰণে এওঁ নামটো দিছোঁ। সৰু সন্তানটোৰ নামেইতো, গতিকে মানে এইটো কাৰণে এই নামটো দিছোঁ যে এওঁ ভৱিষ্যতে ইয়াৰ নামটো যদি হয় হয়, এই দলংখনত যদি এওঁৰ নামটো দি দিয়া হয়, ভৱিষ্যতে এওঁ কিজান এদিন সমাজৰ কাম কৰিবলৈ হেঁপাহ আহিব, এনেকুৱা এটা অনুভৱেৰে মই এওঁৰ নামটো নামাকৰণ কৰি দিছোঁ।